মই আজি আপোনালোকক এটা বৰ ইণ্টাৰেষ্টিং ভিডিঅ' দেখাম। ভিডিঅ'টো আপোনালোকে সকলোৱে দেখিছে অলৰেডি। এটা হিষ্ট্ৰিকেল মুমেণ্ট হয় ভাৰতৰ, আৰু বিশেষকৈ ক্ৰিকেট প্ৰেমী ৰাইজ আছে বা যিসকল ক্ৰিকেট প্ৰেমী দৰ্শক আছে, আমি সকলোৱে সেইটোতো আমাৰ মনত ভালকৈ আছে। কিন্তু বৰ ইণ্টাৰেষ্টিং কথা এটা এই মুমেণ্টটোৰ লগত বা এই ভিডিঅ' ক্লিপটোৰ লগত জড়িত হৈ আছে, যিটো মই একচুৱেলি 15 বছৰ পিছতহে মই কথাটো অনুমান কৰিছোঁ বা গম পাইছোঁ বা দেখি বৰ আচৰিতো লাগিছে যে আজি 15 বছৰ আগতে এজন মানুহে বৰ ইণ্টাৰেষ্টিংলি বৰ স্মাৰ্টলি এটা কাম কৰিছিলে, যিটো ভাবি কাৰ আইডিয়া আছিলে নাজানো, কিন্তু বৰ ইণ্টাৰেষ্টিং এটা কথা যে 2007 যেতিয়া প্ৰথম বিশ্বকাপ T20 হৈছিলে, তাৰ লীগ এখন মেচত ভাৰত আৰু পাকিস্তানৰ মাজত সেইখন টাই হৈছিলে, আৰু সেই সময়ত ছুপাৰ অভাৰ সলনি বল আউট হৈছিলে, য'ত 5টা বল দিব প্ৰতিটো টিমে, আৰু যোনে বেছিকৈ খুঁটিত টিকাব পাৰিব সিয়ে জয়ী হ'ব। আৰু সেই লীগ মেচখনত ভাৰত আৰু পাকিস্তানৰ মেটচখন টাই হোৱাৰ কাৰণে বল আউট হৈছিলে, আৰু ভাৰতে প্ৰথম 3টা বলতেই খুঁটিত টিকাইছিলে, যিটো পাকিস্তানে কৰিব পৰা নাছিলে কাৰণে তেওঁলোক হাৰিছিলে, আৰু ফাইনেলত আমি জয়ী হৈছিলোঁ, এইটো পিছৰ কথা। কিন্তু সেই যিটো ক্লিপ আছিলে বা যিটো সেই মানে সময়ৰ যিটো ভিডিঅ' ক্লিপ এটা আছে, ইণ্টাৰনেটত এভেইলেবল আছে, আপোনালোকে চাব পাৰিব, আৰু মই এই ভিডিঅ'টো দেখাম যে কেনেকৈ ধোনীয়ে খুব স্মাৰ্টলি এটা কাম কৰিছিলে, যিটো কাৰণে ভাৰতে প্ৰথম 3টা বলতে খুঁটিত টিকাবলৈ সক্ষম হৈছিলে, আৰু পাকিস্তান বিফল হৈছিলে, আৰু পাকিস্তানে সেই কামটো কৰাই নাছিল, তেওঁলোকে হয়তো গমেই পোৱা নাছিলে, আৰু মই নিজেও আজি 15 বছৰ পিছত গম পাইছোঁ। সেইকাৰণে ভাবিলোঁ ভিডিঅ' এটা বনাই আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ, আপোনালোকেও নিজে ভাবি চাব, হয়তো বহুতে জানিবও পাৰে। মই নিজে যিহেতু 15 বছৰ পিছত গম পাইছোঁ, সেইকাৰণে মই ভাবিছোঁ অলপ শ্বেয়াৰ কৰি দিওঁ, ভাল লাগিব নিজৰে অলপ। ইনেও ভাৰত এইবাৰ ওলালেই, আৰু যি কি নহওক আপোনাৰ ভিডিঅ'টো চাওক, মই আপোনালোকক দেখাম কেনেকৈ কি এটা কাম কৰিছিলে ধোনীয়ে। এয়া দেখিছে বল আউটৰ বাবে সাজু হৈছে বীৰেন্দ্ৰ সেহৱাগ। প্ৰথম বল দিব, আৰু আপোনালোকে এটা কথা মন কৰিব চাব দেই, ধোনী কিমান স্মাৰ্ট আৰু কিমান ইণ্টাৰেষ্টিং উইকেট কিপাৰ। দেখিছেনে, খুঁটিৰ ঠিক পিছফালে ধোনীয়ে খুঁটিৰ ঠিক পিছফালে এনেকুৱা জেগাত বহি লৈছে, যাতে থিয় হৈও থকা নাই, খুব ধুনীয়াকৈ বহি দিছে, যাতে ষ্টাম্পটো ঠিক পিছতে বহি দিছে, আৰু সেহৱাগে ঠিক ধোনীকে লক্ষ্য কৰি বল দিছে, আৰু খুঁটিত খুব ইজিকৈ লগাই দিছে। আপোনালোকে বৰ মন কৰিব চাব, মই আকৌ অকণ বেক কৰি দিছোঁ। ধোনী খুঁটিটোৰ পিছফালে খুব ধুনীয়াকৈ বহি দিছে, সেহৱাগে ধুনীয়াকৈ মন কৰিছে, আৰু ডাইৰেক্ট ধোনীলৈ এইম কৰিয়ে বল দিছে, আৰু খুঁটিত লাহেকৈ টিকি গৈছে। খুব ইণ্টাৰেষ্টিং এটা কথা, আজি ইমান বছৰ মনেই কৰা নাছিল কথাটো। যথেষ্ট স্মাৰ্ট উইকেট কিপাৰ আছিলে ধোনী। Yes, it won't count, but Sehwag will be relieved. I've hit the stumps, he'd say. I've not even bowled a single ball. Well, Gucci, you down there? What do you reckon? Well, I reckon Imargul's coming on. I'm not sure about in swing or out. I think bowling straight is going to be the answer here. But they've changed Imargul was coming out to bowl. Now he's got back, and Yasser Arafat's coming on. It's all about pressure, this, isn't it? Yes, he's not off his normal run-up either. Are you hearing any tactics being discussed? কিন্তু পাকিস্তানৰ উইকেট কিপাৰ ক'ত কামৰান আকমল ক'ত আছে চাওক, এই তাত বহি আছে, ইয়াত উইকেট কিপিঙৰ কাৰণে ৰখি আছে, ইয়াত বল দিব চাব দেই, পেচ বলাৰ আহি স্পিন বল। Well, this is Arafat now for Pakistan. পাকিস্তানেতো মিছ কৰে, আৰু খুঁটিটোৰ পৰা উইকেট কিপাৰ যথেষ্ট দূৰত থাকে, কিন্তু ধোনী খুঁটিটোৰ ঠিক পিছফালে বহি থাকে। এনেকুৱা স্মাৰ্ট উইকেট কিপিং কৰিছিলে পিছ। ইয়াৰ পিছত চাব দেই, ধোনী আকৌ কেনেকৈ খুঁটিটোৰ পিছত বহি দিব, কোনো কথাটো লক্ষ্যই কৰা নাছিলে। চাওক ধোনী একদম খুঁটিটোৰ পিছফালে বহি দিব, দেখিছেনে, খুব ধুনীয়াকৈ কভাৰ কৰি। আৰু এইটো হৰভজন সিঙে ইয়াৰ পৰা যেতিয়া এইটো ডিষ্টেঞ্চৰ পৰা বল কৰিছে, একদম খুঁটিটোক ডাইৰেক্ট ধোনীকে দেখি আছে,
ধোনীলৈকে বল মাৰিছে, বল মাৰোঁতে ধুনীয়াকৈ খুটি লাগি গৈছে। ইমান ধুনীয়া ইণ্টাৰেষ্টিং মানে উইকেট টিপিং আচৰিত লাগে ভাবিলে এইটো। এটা উমাৰগুলে বল কৰিব। চব ইয়াত পাকিস্তানৰ উইকেটকিপাৰ ক'ত থিয় হৈ আছে আৰু উমাৰগুলে ক'ৰবাত বল কৰিব। পেচ বলাৰ আহি স্পিন বল কৰিছে। ইণ্ডিয়া দেখিছেনে ইয়াতো ধুনীয়াকৈ উইকেটটো পিছফালে বহি আছে, উঠাই ধুনীয়াকৈ বল দিছে ধুনীয়াক লক্ষ্য কৰি আৰু 3টা কটিয়ে উঠি গৈছে। পাকিস্তানে আকৌ ভুল কৰিব, একেটা ভুলে বাৰে বাৰে কৰিব। ক'ত থিয় হৈ আছে চব কি ধুনীয়াকৈ দেখিছে আপোনালোকে। পাকিস্তানৰ উইকেটকিপাৰ মানে উইকেটৰ খুব বহুত পিছত আৰু খুঁটিটোৰ পৰা খুব আঁতৰত মানে উইকেট টিপিং কৰি বহি আছে। তাৰ বিপৰীতে ধোনীয়ে খুঁটিটোৰ ঠিক পিছত এনেকুৱা জেগাত বহি আছে যাতে আমাৰ ভাৰতীয় বলাৰকেইটাই ধোনীক লক্ষ্য কৰি বল দিলেও যাতে খুঁটিত টিকে। খুব ইণ্টাৰেষ্টিংলি এটা কাম কৰিছিলে, সেই সময়ত কোনো ধৰিবই নোৱাৰিলে। যথেষ্ট স্মাৰ্ট, ধোনী সঁচাকৈ স্মাৰ্ট আৰু উইকেটৰ পিছত সঁচাকৈ মানিব লাগিব। থেংক ইউ।